নমস্কাৰ বন্ধুসকল, জব নিউজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, 1 তাৰিখ 2020 অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ছেকশ্যন এছিষ্টেণ্টৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যি এক্সাম আছে, সেই এক্সামৰ আপোনালোকে যোৱাৰ সময়ত কি কি বস্তু লগত লৈ যাব আৰু কি কি ৰুলছ ফ'ল' কৰিব লাগিব সেই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোক বন্ধু বান্ধৱ দাদা বাইদেউসকলে শ্বেয়াৰ কৰি দিব যিসকলে এক্সামটো দিবলৈ যাব। আৰু আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, এইটো হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এডমিট কাৰ্ড। ইয়াতে দিয়া আছে যে কেণ্ডিডেট চিগনেচাৰ। এই চিগনেচাৰটো আপোনালোকে ইনভিজিলেটৰৰ সন্মুখতে কৰিব। আপোনালোকে ঘৰৰ পৰা কৰি লৈ নাযাব, ইয়াতে ইনভিজিলেটৰে চিগনেচাৰ কৰিব। এতিয়া আহিছোঁ ইনষ্ট্ৰাকশ্যনছৰ ফালে। ইনষ্ট্ৰাকশ্যনছ কি দিয়া আছে, আপোনালোকে যোৱাৰ সময়ত এডমিট কাৰ্ডটো মাষ্ট বি লগত লৈ যাব, নহ'লে আপোনালোকে এক্সাম দিব নোৱাৰিব। আপোনালোকে ফটো আইডেণ্টিটি প্ৰুফ, আপোনালোক ভোটাৰ কাৰ্ড, পেন কাৰ্ড অথবা আধাৰ কাৰ্ড যি আছে, বেংক পাছবুক উইথ এটেষ্টেড ফটোগ্ৰাফ, আপোনালোক ফটো এটেষ্টেড থকা বেংকৰ ফটোগ্ৰাফ হ'লেহে হ'ব। এইবিলাক লগত লৈ যাব লাগিব। যিকোনো এটা আপোনালোকে ফটো আইডেণ্টিটি প্ৰুফ লগত লৈ যাব লাগিব, নহ'লে আপোনালোকে এক্সাম হলত এণ্টাৰ কৰিব দিয়া নহ'ব। এতিয়া আহিছোঁ তাৰপিছত আপোনালোকৰ যি সময়ত দিয়া এডমিট কাৰ্ডৰ উল্লেখ থকা সময়মতে আপোনালোকে এক্সাম হলত এণ্টাৰ কৰিব লাগিব। আৰু আপোনালোক এডমিট কাৰ্ড অথবা ফটো আইডেণ্টিটি প্ৰুফ অবিহনে আপোনালোকক এক্সাম হলত এণ্টাৰ কৰিবলৈ নিদিব, অৰ্থাৎ এক্সাম হলত বহিবলৈ নিদিব বা সোমাবলৈও নিদিব। কেণ্ডিডেট শ্বেল নট বি এলাউড লিভ দি এক্সামিনেশ্যন, আপোনালোকে এক্সাম শেষ হোৱাৰ আগতে আপোনালোকে ওলাব নোৱাৰিব। Candidates should check and ensure the test booklet and consist a many number of pages as written under the instructions for the candidate of section assistant cover page। আপোনালোকৰ যি বুকলেটটো দিব তাৰ কভাৰ পেজত লিখি দিয়া থাকিব যে কেইটা পেজ আছে বা কিমানটা কুৱেশ্যন আছে। আপোনালোকে ভালদৰে চেক কৰি ল'ব যাতে কোনো পেজটো মিছ নাথাকে। কেণ্ডিডেট শুড ৰিমুভ এনি পেজেছ, আপোনালোকে কোনো ধৰণৰ আপোনাৰ বুকলেটৰ পৰা কোনো এটাও পেজ ছিঙিব বা ওলাব নোৱাৰিব। কেণ্ডিডেট শুড ব্ৰিং দি গুড কোৱালিটি ব্লু, অৰ্থাৎ আপোনালোকে এইটো মন কৰিব, আপোনালোকে ব্লু অথবা ব্লেক বল পইণ্ট পেন লগত লৈ যাব OMR শ্বীটটো গোল কৰাৰ বাবে। আপোনালোকে OMR শ্বীটটো এনেদৰে ফিল আপ কৰিব লাগিব ব্লু অথবা ব্লেক বল পইণ্ট পেনেৰে। এইটো হ'ল কাৰেক্ট মেথড। আপোনালোকে এনেদৰে অপশ্যন দিয়া থাকিব ABCD এনেকুৱা অপশ্যন দিয়া থাকিব। আপোনালোকে এনেকুৱা কৰি এইটো গোল কৰি ভিতৰেদি পূৰাই দিব লাগিব গোলটো। আৰু যদি আপোনালোকে এনেকৈ গোলত যদি এনেকৈ টিক দিয়ে বা এনে কোনো যদি ক্ৰছ মাৰ্ক অথবা এনেকুৱা যদি মাজত যদি গোল কৰে ছাইডেদি যদি এনেকুৱা কৰি ফাঁকা থাকি যায় বা ঠাই থাকি যায়, তেনেহ'লে এইটো কিন্তু ৰং হ'ব। এইটো হ'ল কাৰেক্ট মেথড। সম্পূৰ্ণকৈ ভিতৰেদি পূৰাই দিব লাগিব আপোনাৰ, যাতে ভিতৰত ফাঁকা নাথাকে আৰু বাহিৰতো যাতে আপোনাৰ চিয়াহীটো নাযায়। এইটো হ'ল কাৰেক্ট মেথড। এনেকুৱা দৰে আপোনালোকে OMR শ্বীটটো ফিল কৰিব লাগিব। তাৰপিছত দি আছে কেণ্ডিডেট শুড ইনচিয়ৰ দি হি হেজ কাৰেক্টলি ডাৰ্ক এণ্ড দি চাৰ্কেল providing information of the roll number, test booklet number and question paper series। আপোনালোকে কুৱেশ্যন পেপাৰ চিৰিজ, তাৰপিছত টেষ্ট বুকলেট নাম্বাৰ এইবিলাকসমূহ বহাব লাগিব। আপোনালোকে যাতে ভালদৰে নিজৰ ৰোল নাম্বাৰ, টেষ্ট বুকলেট নাম্বাৰ, কুৱেশ্যন পেপাৰৰ চিৰিজ ABC বা XYZ যি দিয়ে থাকক, সেইটো যাতে আপোনালোকে ভালদৰে গোল কৰে এই কাৰেক্ট মেথডত, নহ'লে আপোনাৰ এইটো অৰ্থাৎ ভুল হৈ যাব পাৰে। ভালদৰে এইটো কৰিব। তাৰপিছত আপোনালোকে কোনো ধৰণৰ পেঞ্চিল অথবা কেলকুলেটৰ এইবিলাক আপোনালোকে ডিভাইচ ইউজ কৰিব নোৱাৰিব। তাৰপিছত দিয়া আছে দি এৰেঞ্জমেণ্টছ উইল বি মেড ইন দি এক্সামিনেশ্যন চেণ্টাৰ, কিপ দি পাৰ্চনেল বিলংগিংছ, পেঞ্চিল বক্স, বেগছ এণ্ড দি কেলকুলেটৰ ফোনছ, পাৰ্টছ এটচেট্ৰা আৰ নট বি এলাউড ইনচাইড দি এক্সামিনেশ্যন হল। কোনো ধৰণৰ এৰেঞ্জমেণ্ট এইবিলাক আপোনালোকে বেগসমূহ ৰখাৰ কোনো ধৰণৰ এৰেঞ্জমেণ্টে এই ফালৰ পৰা নকৰে। আপোনালোকে এইটো ব্যৱস্থা নিজে কৰিব লাগিব। আৰু এক্সাম হলৰ ভিতৰতো আপোনালোকে এইবিলাক লৈ পেলাই এণ্টাৰ কৰিব নোৱাৰিব। OMR sheets only ইয়াতে 30 নম্বৰ দি আছে দি OMR answer sheet consist of only one copy which will be submitted the candidates to the invigilator once the examination will be over। আপোনালোকে মাত্ৰ এটাহে আপোনালোকক OMR sheet দিব। OMR sheet মাত্ৰ আপোনালোকক এটা দিব। এই OMR sheetত আপোনালোকে কোনো ধৰণৰ ভুল নোহোৱা কৰি পেলাই আপোনালোকে ফিল আপ কৰিব লাগিব। যদি কোনো ভুল হৈ যায় আপোনালোকে ৰিপিট কোনো ধৰণৰ এই OMR sheet নিদিয়ে। আপোনালোকে ভালদৰে আপোনালোকৰ OMR sheetসমূহ ফিল আপ কৰিব লাগিব এনেদৰে। আৰু ইয়াতে এনেকুৱা অলপ মাজত ৰৈ গৈছে এনেকুৱা ধৰণৰ নকৰিব, সম্পূৰ্ণ পূৰাই দিব লাগিব। তাৰপিছত ইয়াতে দি আছে দি এডমিট কাৰ্ড উইল বি ইছ্যুড বি প্ৰভিজনেলি এজ দি কেণ্ডিডেট পাৰ দি ইনফৰমেশ্যন ইন দি প্ৰভাইডেড হিম দি অনলাইন। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে যি ইনফৰমেশ্যন দিছিল সেই ইনফৰমেশ্যন অনুযায়ীহে আপোনালোকৰ এডমিট কাৰ্ডটো তেওঁলোকে দিছে। সেই অনুযায়ী আপোনাৰ এডমিট কাৰ্ডটো আপোনালোকে ভালদৰে ডাউনলোড কৰি ল'ব। তেনেদৰে বন্ধুসকল, ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। আপোনালোকে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এক্সামৰ কাৰণে সকলোৱে বেষ্ট অফ লাক থাকিল আৰু ভালদৰে এক্সামটো দিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগত যদি প্ৰথমবাৰ এই চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।